আমাৰ লকডাউনৰ সময়ত ঘৰতে ম'ম' বনোৱা পদ্ধতি কি এইটো চুপ উতলি আছে ন চুপ উতলি আছে এইটো বইল হৈছে ম'ম' আৰু তলত কি আছে তলত এইটো বৰ্তমান ৰেডি হোৱা নাই ৰেডি হোৱা নাই আমাৰ এই যাওঁতে আমাৰ মেইন আমাৰ ম'ম' বনোৱা বইল দিব লাগিব বইল হ'বৰ কাৰণে এইটো ওপৰত হাফ বইল হৈ থাকিব এইটো ওপৰত থাকি যাব নাথাকিলেও কথা নাই এইটো হোমমেড ম'ম' এইটো হৈ গৈছে কিমান টাইম লাগিল এইটো বনাওঁতে এইটো বইল হওঁতে আপোনাৰ 5 মিনিট মান লাগে যদি চুপটো উতলি থাকে আৰু এনে টোটেল গোটেইখিনি ম'ম' ৰেডি কৰোঁতে আধা ঘণ্টাৰ ভিতৰত হৈ যায় আধা ঘণ্টাৰ ভিতৰত হৈ যায় ন আৰু চাওঁ আকৌ এইটো বইল হৈ আছে আৰু তলত এইটো চুপ হৈ আছে এইটো বৰ্তমান চুপ উতলি আছে এইটো চুপ হৈ আছে এইটো আপোনাক লাই দেখাই দিছোঁ বাৰু মই অলপ লাই এইখিনি লৰাই দিছোঁ চুপ হৈ আছে চিকেন চুপ হ'ব চিকেন চুপ হ'ব এইটো চিকেন চুপ উতলি আছে এয়াই হৈছে আমাৰ লকডাউনৰ সময়ত হোমমেড ম'ম' কি এইবোৰ হোমমেড ম'ম' হোমমেড ম'ম' এয়া আমাৰ হোমমেড ম'ম' বনাই আছো ঘৰত থাকক সুস্থ থাকক